হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ শিল্পিকা শইকীয়াছ ভ্লগৰ আন এটি ভিডিঅ'লৈ। এই ভিডিঅ'ত মই আপোনালোকক দেখাব বিচাৰিছোঁ সৰু সৰু মাছ মানে আমাৰ ঘৰৰ আশে পাশে যেতিয়া মানে বৰষুণ হয় পানী জমা হৈ যায়। আশে পাশে মানে কি বাউণ্ডেৰীৰ ভিতৰতে আৰু তাত বাহিৰৰ পৰা মাছ আহি বহুত মাছ গোট খাই যায়হি। গৰৈ, কাৱৈ, পুঠি, চেঙেলী এনেকুৱা ধৰণৰ ঢেৰ মাছ গোট খাই যায়হি। আৰু ৰাতিপুৱা যেতিয়া মই দেখিছোঁ গেটৰ ফালে অলপ পানী আহি আছে, সেই পানীত ঢেৰ মাছ আহি আছে। তাকে দেখি ইমান ফূৰ্তি লাগিলে, আপোনালোককো দেখাওঁ বুলি অলপ ভিডিঅ' কৰি ৰাখিলোঁ। সেই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। এয়া চাওক, দেখিছে কিমান গাল মাছ ইমান অকণমান পানীত আহিছে। দেখি কি মৰম লাগিছে আৰু ফূৰ্তি কিমান লাগিলে। ইমান অকণমান পানী যদি ইমান গাল মাছ দেখিও হাতেৰে ধৰিব পৰাকৈ তো ফূৰ্তি নালাগিবনে? এয়া চাওক, দেখিছে এয়া চাওক, গৰৈ মাছ এইটো নেকি? এয়া কাৱৈ ধৰিলে, মাহঁতে পৰা ধৰি আছে। এয়া চাওক কিমান গাল মাছ গোট খাই, চাব দে। এয়া চাওক, এইবোৰ দেখিছে কিমান গাল মাছ গোট খালে। আহিয়ে আছে মাছ, আহিয়ে আছে। আৰু বহুতখিনি মাছ গ'লোগৈ, আমি গমেই নাপালোঁ। কাৰণ আমি গমেই পাবলৈ আমি ভবাই নাই ইমান অকণমান পানী যে ইমান গাল মাছ আহিব বুলি। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, বাহিৰলৈ ওলোৱাও নাই। পটককৈ দেখিলোঁ মাছ নেকি, আহি দেখিছোঁ মাছ মানে পূৰা মাছে ধৰিবলৈ আহি গ'লোঁ আৰু ফূৰ্তিতে। এয়া চাওক মাছ আহিয়ে আছে, এইবোৰ চাওক 4-5টামান মাছ একে লগতে আহিছে। দেখি কিমান ভাল লাগে। এনেকৈ এটা খৰাহি এটা পাতি দিলোঁ যাতে মাছবোৰ তাতে সোমাওক, ধৰিবলৈ সুবিধা হওক। একেলগতে চাওক 5-6টামান মাছ গোট খালেহি। এয়া এফালে এটা ওলাই আহিলে, মই ধৰিব চেষ্টা কৰিছোঁ। মানে কি মাছ ধৰা তেনেকৈ অভ্যাস নাই ন, মাছ পিছলি গৈছে, হাতৰ পৰা ধৰিবই পৰা নাই। গুচি গৈছে মাছবোৰ আগফালে, যাব পৰা নাই বেচেৰা, কাৰণ পানীবোৰ সেইফালৰ পৰা আহি আছে। বেয়াও লাগে কিন্তু ফূৰ্তিও লাগে না ধৰি। এয়া নাই, পৰাই নাই, ধৰিবলৈ চেষ্টাই কৰি আছোঁ। এটা মাছ ধৰোঁতে ইমান টাইম লাগিছে, নাই ধৰাই নাই। পালোঁগৈ যেনে তেনে ধৰিলোঁ। চাওক এইটো চাওক, দেখিছে এইটো যেন তেনে ধৰিলোঁ আৰু এটা। বাকী একো নাই, মাহঁতে ধৰিয়ে আছে, ফূৰ্তি লাগে। এইবোৰ মাছৰ পোৱালিবোৰ এনেই ধৰা নাই, ভিডিঅ' কৰি ৰাখিলোঁ দেখাওঁ বুলি, মৰম লাগে ইমান। বৰশী টোপাইছোঁ, চাব দে, মাতো মাছ ওলাব। এইটো দেখিলে কেনেকুৱা পালে ভিডিঅ'টো চাই? ভাল লাগিল নে? ভিডিঅ'বোৰ চাই দেখিলে নে কি মাছ ওলাইছিলে, কি মাছ ধৰিলোঁ, ধৰিব পাৰিলে? মাছ তেনেকুৱা ঢেৰ ওলাইছিলে, কিন্তু মানে কি আৰু বহুতখিনি মাছ গুচিয়ে গ'ল। তথাপিতো একো নাই, বহুত মাছ ধৰিলোঁ, থৈ দিছোঁ মাছখিনি, লাহে লাহে খাই থাকিম যেতিয়া মন যায়, জীয়াই থৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব সকলো কৰি দিব। এনেকুৱা ঢেৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আহি থাকিম। এতিয়া দুৰ্গা পূজা আহি আছে, ক'ত গ'লোঁ, কি কিনিলোঁ, কি খালোঁ, ক'ত ফুৰিলোঁ, সকলো আপোনালোকক দেখাই থাকিম। সেয়েহে মোৰ ভিডিঅ'বোৰ সদায় চাই থাকিব, মৰম দিব। ঠিক আছে, বাই বাই, টাটা।